নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আজি আপোনালোকক প্ৰথমতে চিনাকি কৰি এটা পৰিয়াল। মই যোনজন অধিবক্তাৰ ওচৰত আহিছো, আপোনালোকৰ নামটো দেখিছে অলিউৰ ৰহমান। তেওঁ কমপ্লিট কৰিছে 50 ইয়াৰ্ছ প্ৰেক্টিছ, তেওঁ কৰিছে 50 ইয়াৰ্ছ। এইফালে দেখিবলৈ পাইছে আপোনালোকে। আৰু এইখন ইয়াত দেখিছে বাৰ কাউন্সিল আসাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ছিকিম। তেওঁক এখন গুৱাহাটীত সম্বৰ্ধনা জনোৱা হৈছিলে। আৰু এইফালে দেখাইছোঁ মই চৰাইদেউ উকিল সন্থা। আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত তেওঁ একদম ছিনিয়ৰ এডভকেট হয়। তেওঁক এনেকৈ বহুত সম্বৰ্ধনা জনোৱা আছে। আৰু এইফালে তেওঁ চেম্বাৰটো হ'ল, আৰু এইফালে আছে তেওঁৰ ল'ৰা ফটো। তেওঁৰ লগত কথা পাতিম আমি। তিনিজন আছে, মানে ল'ৰা আছে, তেওঁ জীয়েক আছে। তেওঁ বেংগলোৰৰ পৰা ডিগ্ৰী লৈ আহিছে। তেওঁ যোনগৰাকী জীয়েক, তেওঁ গুৱাহাটীৰ পৰা ডিগ্ৰী লৈ আহিছে, মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। এইফালে আছে খুৰা নমস্কাৰ। মই আপোনালোকক চিনাকি কৰিছোঁ। এই খুৰা ওচৰলৈকে মই আহিছোঁ যে কিছু কথা পাতিম আইনৰ বিষয়ে আপোনাৰ লগত। আপুনি কোন কোৰ্টত কৰে সেইটো অকণমান কৈ দিয়ক। মই চৰাইদেউৰ সোণাই কোৰ্টত কৰোঁ। তাত বেলেগ বেলেগ হেৰি আছে, চিভিল, ক্ৰিমিনেল, ৰেভিনিউ, এইবিলাকে আমাৰ সৰু ঠাই তেনেকৈ কৰা হয়। আৰু মই যিমান দূৰ জানো, খুৰাৰ ল'ৰা আৰু ছোৱালী দুজনেই এডভকেট হয়, হয়নে কথাটো? ইয়াতে প্ৰেক্টিছ কৰে, হয়। আৰু তেওঁলোকৰ লগত এতিয়া চিনাকি হ'ম। এতিয়া মই চিনাকি কৰি দিম তেখেতৰ ল'ৰাৰ লগত। এইফালে বহি আছে, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম আছিকুৰ ৰেহমান। মই চৰাইদেউ কোৰ্টতে মই প্ৰেক্টিছ কৰি আছোঁ, জুডিচিয়েল কোৰ্টত সোণাৰী। আৰু দেউতাৰ চেম্বাৰতে আমি একেলগে দুজন কৰি আছোঁ। মোৰ ভণ্টি। তুমি সোণাৰীতে কৰি আছা? আজি আমি কথা পাতিম, মানে তিনিজন উকিল বহি আছে যেতিয়া কিবা এটাতো কথা পাতিবই লাগিব। আৰু এটা প্ৰেজেণ্ট চিটুৱেশ্যন, তোমাৰ বাল্য বিবাহ চলি আছে যিটো, সেইটোৰ ওপৰত কথা পাতিম। আইনৰ ওপৰতো বহুত কথা পাতিবলগীয়া আছে, আৰু শেষো নহ'ব চাগে। কিন্তু এতিয়া পাতিম অকল বাল্য বিবাহৰ ওপৰত। সন্মুখত তিনিজন এডভকেট বহি আছে, আৰু মই তেওঁলোকৰ পৰা জানিম যে অসমত যিটো মানে চলি আছে বাল্য বিবাহ, সেই বাল্য বিবাহৰ ওপৰত কি ক'ব? মানুহে এৰেষ্ট হৈছে, কিছুমান মৰি গৈছে, সেইটোৰ ওপৰত কি ক'ব? নহয়, বাল্য বিবাহটো কোনো নতুন বস্তু নহয়, নতুন আইন নহয়। এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পক্সো যিখন এক্ট আছে, পক্সো, সেইখনৰ মতে অকল বাল্য বিবাহটোৱেই নহয়, মাইনৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত অফেন্স পৰে, বহুত অফেন্স। অকল বিয়া নকৰালেও হৈ যায়, যদি কিবা হেৰি কৰে, অফেন্স কৰে, সেইটো আহি যায় পক্সো। গতিকে এইটো তাৰে এটা অংশ হ'ল বাল্য বিবাহ। এতিয়া অসমত যিটো এনফৰ্চ হৈছে বাল্য বিবাহৰ কথাটো, এইটো ঠিক অলপ মানুহৰ মাজত ভুল বুজাবুজি এটা হৈ আছে। এইটো 18 বছৰ তলৰ ল'ৰা বা ছোৱালীয়ে বিয়া কৰিব নোৱাৰে বিশেষকৈ, আৰু একো ক'লেও নিবও নোৱাৰে এঠাইৰ পৰা এঠাইলৈ বেয়া উদ্দেশ্যত। ইমান ষ্ট্ৰং বস্তুটো পক্সো, তাৰে অংশটো কৰি দিলে কি বিবাহ। গতিকে ইয়াত অলপমান কাম বেছি বাঢ়ি যায়। কিন্তু বিবাহটো প্ৰমাণ দিব লাগিব। আৰু মানুহবিলাকে ভুল বুজাবুজি হৈ আছে যে ইয়াৰ লিমিটেশ্যন কি, আমি এইখিনি ক্লিয়াৰ নহওঁ। কেতিয়াবা ধৰিছে নিউজত দেখা মতে কিছুমান ঠাইত মানুহ বাগৰি বাগৰি কান্দিছে, 3টা ল'ৰা ছোৱালী আছে, কি হ'ব কি নাই। গতিকে 3টা ল'ৰা ছোৱালী হোৱা মানে বিবাহখন কেতিয়া হৈছিলে? ধৰি 5-6 বছৰ 7 বছৰ আগতে, তাতকৈ বেছিও হ'ব পাৰে। কিন্তু কোনো ন' লিমিটেশ্যন। আৰু আইনত যিখিনি কথা আছে, প্ৰথমতে এটা জনাব লাগে, হেৰি কৰিব লাগে, কোনো। গতিকে মোৰ কথা হ'ল এটাই শ্বৰ্টকাট কৰিছোঁ মই। মোৰ ল'ৰা ছোৱালী আছে, সিহঁতি ক'ব, অকণমান সিহঁতি জানে, যিহওক দেখিছে মেলিছে। এতিয়া কথাটো হ'ল, এই কথাখিনি কৰিবলৈ যাওঁতে কিয় হৈছে এইটো কিয় হৈছে? এইটো সাধাৰণতে দেখা যাব যিবোৰ একদম নিম্ন বিত্তৰ মানুহ, নিম্ন আয় উপাৰ্জন, সিহঁতৰ কোনো শিক্ষা দীক্ষা নাই, সেইবিলাকৰ মাজত বেছি হৈছে। বিশেষকৈ আমি দেখোঁ লোৱাৰ আছামতো হৈছে, ক'ৰ নৈপৰীয়া মানুহৰ মাজত হৈছে, বা মজদুৰ মানুহৰ মাজত হৈছে। কিয় হৈছে? যিবিলাক মানুহৰ মাজত শিক্ষাটো কম। গতিকে মোৰ এটাই কথাটো হ'ল
যে এইখিনি কোনো আমি ছাপোৰ্ট নকৰোঁ। বাল্য বিবাহটো এটা অপৰাধ। ইমান কম বয়সৰ ছোৱালী এজনীক বিয়া দি তাইৰ ভৱিষ্যতটো ধ্বংস হৈ যাব। সেইখিনি এৱেৰনেছটো মানুহৰ মাজত লাগে। সেই এৱেৰনেছটো সকলোৰ মাজত জনাব লাগিব আৰু ইয়াৰ কাৰণে বিকল্প হ'ল তাৰ প্ৰতিকাৰ হ'ল শিক্ষাটো। এই অনগ্ৰহৰ মানুহখিনিক শিক্ষা দিব লাগিব, এৱেৰনেছ কৰিব লাগিব। সিহঁতক শিক্ষাটোৰ কাৰণে গুৰুত্ব দিব লাগিব। কোনে কৰিব? আমি সমাজে কৰিম আৰু চৰকাৰে কৰিব। এইটো আমি গুৰুত্ব দিব লাগিব। আৰু দ্বিতীয় কথা, সিহঁতক এইবিলাকে এতিয়া মেচিনাৰীয়ে সিহঁতক এৰেষ্ট কৰে মেলে, তেওঁবিলাককো শিক্ষা দিব লাগিব। তেওঁবিলাকতো এটা ছেকশ্যন পাৰ্টিকুলাৰলি বনাই দিয়াটো ভাল, যিবিলাকৰ জানিব যে এই মানুহটোক এৰেষ্ট কৰিব লাগে বা নালাগে। এই যধে মধে এৰেষ্ট কৰি দিয়া। সেইদিনা দেখিলোঁ মাজুলীত কিমানখিনি 17জন নে 18জন ধৰি লৈ গৈছে, অভাৰনাইট খালাচ কৰি দিছে। এইটো জুডিচিয়াৰীৰ ওপৰত বিৰূপ মন্তব্য এটা আহিছে। কিছুমান ৰিলিজ কৰি দিছে। কিয় কৰিছে? ভুলটো কাৰ? গতিকে এইবিলাক আমি চাব লাগিব। নতুন নতুন গতিকে কাৰো আমি দোষাৰোপ কৰিবলৈ নাযাওঁ, কিন্তু এইখিনি অকণমান নিজে সাৱধান হোৱাটোৱে মই বিচাৰোঁ। এতিয়াতো চৰকাৰে মানে নিয়ম উলিয়াই দিলে যে বাল্য বিবাহ বুলি, এতিয়া কাৰোবাক এৰেষ্ট কৰিছে। কিন্তু আজি শুনিবলৈ আকৌ পাইছোঁ যে প্ৰথম নটিচ দিব লাগিব। এইটো আগৰ পৰাই আছে, কিন্তু ইয়াত নাজানে। যিবিলাক মানুহবিলাকে এৰেষ্ট কৰিছে, পুলিচবিলাকে বাহিৰে ওপৰলাৰ হুকুম মনে কৰি দিছে। তেওঁৰ কোনো অভিজ্ঞতা নাই, কোনো হেৰি নাই। মই সেইকাৰণে কৈছোঁ এটা গ্ৰুপ, স্পেচিয়েল গ্ৰুপ এটা প্ৰত্যেকখন থানাতে থকাটো ভাল। তেওঁলোকক শিক্ষিত হ'ব লাগিব, তেওঁলোকে জানিব লাগিব আইনৰ কথাটো। সেই তেনেকুৱা ট্ৰেইনিং এটা দিয়াটো ভাল। তোমাক মই সুধিম, বাল্য বিবাহ এতিয়া বহুতক এৰেষ্ট কৰিছে, তাৰ প্ৰতিকাৰ কি? ফাৰ্ষ্ট কথা, বাল্য বিবাহ বুলি যে কৈ আছে, বাল্য বিবাহ হ'ব পাৰে জানো? সেইটো এটা চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট। বাল্য বিবাহ বুলি ইমান মিডিয়াই যে ফ'কাছ কৰি আছে, যিহেতু বাল্য বিবাহ মাইনৰ মেৰেজ হ'ব পাৰে জানো? সেইটো এটা ডাঙৰ কথা এটা আমাৰ ফাৰ্ষ্ট প্ৰশ্ন আহিছে দেই। বাল্য বিবাহ হ'ব নোৱাৰে। আৰু বাল্য বিবাহটো মিডিয়াই পুৰা কৈ আছে। আৰু লগতে কৈছে অবৈধ স্বামী, অবৈধ এইটো ক'ব পাৰে। গুড কুৱেশ্যন। আপোনাক মই সেইটোৰ ওপৰত মই এটা ৰিপ্লাইটো মই কৈছোঁ আপোনাক। ফাৰ্ষ্ট কথা হৈ গ'ল চাইল্ড মেৰেজ। যেতিয়া এজন চাইল্ড শিশু বিল' 18 years হয়, তেখেতৰ মেৰেজ মানে ইললিগেল। তেখেতে মেৰেজ লিগেলি মেৰেজ কৰিবই নোৱাৰে। ভয়, টোটেলি ভয়। আৰু নেক্সট কথা হৈ গ'ল অবৈধ স্বামী। মানে কি বুজাইছে আচলতে সেইটো আজিলৈকে ক্লিয়াৰ হোৱা নাই। স্বামীয়ে নহয়। মই যিটো কৈ আছো এতিয়া, চাইল্ড মেৰেজটোৱে এটা মেৰেজে নহয়। আমি ফাৰ্ষ্ট কথা জানিব লাগিব। সেইকাৰণে এখন আমাৰ যিহেতু আমাৰ চিনিয়ৰ ছাৰে মোৰ দেউতাই কৈ গৈছে, পক্সো যিখন প্ৰটেকশ্যন অফ চিলড্ৰেন অফ ছেক্সুৱেল অফেন্স এক্ট, এই এক্টখন 2012ত ইমপ্লিমেণ্ট এই কাৰণে কৰিছে। ইয়াত বহুত ৰুলছ আৰু প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগিব। গভৰ্ণমেণ্ট, পাৰ্টিকুলাৰলি পুলিচ এণ্ড দ্য কোৰ্টছ, চবে ফ'ল' কৰিব লাগিব। পাব্লিকক এৱেৰনেছটো আগে সেইকাৰণে ফ'ল' কৰাৰ আগত পাব্লিকে এৱেৰ হ'ব লাগিব। যিহেতু আমাৰ এৱেৰনেছ কেম্প আমাৰ বহুত কৰা হয়। যিহেতু মই ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, মই এজন পেনেল এডভকেট। আমি যাওঁ সজাগতাৰ কাৰণে, আমি এৱেৰ কৰিবৰ কাৰণে যাওঁ মানুহক যে এইবোৰ চাইল্ড মেৰেজটো ইললিগেল, পক্সো আইনখন কেনেকুৱা বস্তু, কি কথা, আমি বহুত আজিকালি এৱেৰনেছ প্ৰগ্ৰেমখিনি আমি কৰি থকা হৈছে। মোৰ মেইন কথা ইয়াত মই ক'ব বিচাৰোঁ, 2012ত ইমপ্লিমেণ্ট কৰাৰ পাছত এই পক্সো যিখন আইনখনত আমাৰ ইয়াত কোৱা হৈছে যে এৰেষ্ট কৰা মানুহজনক যেতিয়া এজন আছামীক এৰেষ্ট কৰি আনিব বা যেতিয়া এটা কেছ ৰেজিষ্টাৰ হয়, তাত বহুত নৰ্মছ, বহুত প্ৰচিডিঅ'ৰ এইখন আইনত আমি ফ'ল' কৰিব লাগিব। ফাৰ্ষ্ট পুলিচক কৈছে যে যিগৰাকী ছাপ'জ যোন কমপ্লেইনেণ্ট, যেতিয়া এজন কমপ্লেইনেণ্টে কমপ্লেইনটো দিছে, FIR এখন ৰেজিষ্টাৰ হৈছে, তেতিয়া ফাৰ্ষ্ট কথা হৈ গ'ল ছোৱালীজনী যদি ভিক্টিম গাৰ্ড, মাইনৰ গাৰ্ড, তেখেতক লৈ গৈ পিনে মেডিকেল কৰিব লাগিব। সেইটো চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট। মেডিকেল কৰি পিনে তেখেতৰ বয়সটো ফাৰ্ষ্ট চাব লাগিব। উইদিন 24 hours, যেতিয়া তেতিয়া কৰিলেও নহ'ব। 24 hours ভিতৰত সেইটো এটা বস্তু আহি পৰিব।
নেক্সট যদি তেখেতৰ she is pregnant marriage নাই if she is below 18 years যদি 18 বছৰ কম বয়সৰ ছোৱালীজনী যদি প্ৰেগনেন্ট তেতিয়া কি কৰিব লাগিব মেডিকেল কৰিব লাগিব সন্তানটি যদি জন্ম হল ডিএনএ টেষ্ট কৰিব লাগিব সেই পক্সো যিজন আসামী লগত ৰিলেটেড কৰিব লাগিব তেওঁৰ ব্লাড স্যাম্পল ল'ব লাগিব এটো ফৰেনসিক পঠিয়াই প্ৰমাণ হ'ব লাগিব এই ল'ৰা ছোৱালী কিটা যে তেখেতৰে সন্তান হেতু টোটালি গভৰ্ণমেণ্টে প্ৰুফ কৰিব লাগিব কিন্তু এতিয়া মোৰ কথা হ'ল এই কেছবোৰ যে ৰেজিষ্টাৰ হৈ গৈছে ফাৰ্স্ট মোৰ এটো অপিনিয়ন এটাই কথা আছিল যে ইমান যেহেতু এতিয়া মানুহখিনিক আমাৰ কেছ ডিসপোজ কৰি জেলৰ পৰা সোনকালে উলিয়াইছে যিখিনি বিলো 3 ইয়াৰ্স কনভিক্টেড যিখিনি 3 ইয়াৰ্স পানিশমেন্টৰ মানুহ এইখিনি আমাৰ কেছবোৰ সোনকালে ডিসপোজ কৰিছে হাকিবাদী নোলোৱাকে তো এই সময়তে গভৰ্ণমেণ্টে এটা ধুমধাম মানুহখিনিক এৰেষ্ট কৰাইছে মোৰ অপিনিয়ন এটো আছিল যে তেখেতসকলে ফাৰ্স্ট এখন নোটিছ দিব লাগিছিল জাননীখন দিলে কি হলতেন তেতিয়া মানুহখিনিক 41 মতে নোটিছ যদি দিয়ে তাত পাব্লিকক তেতিয়া মাতি আনে আসামিজন যেতিয়া এটা কমপ্লেইন লজ কৰে তে আসামিজনক মাতি আনি ফাৰ্স্ট তেওঁ খুদপুছ কৰে যদি দেখিছে আসামি নোটিছত লিখা থাকিব কোনটো সেকশনত ৰেজিষ্টাৰ হৈছে তেখেতে যদি দেখিছে সেকশনটো নন বেইলেবল সেকশন তেওঁ এটা তেতিয়া জামিন লবলৈ এন্টিসিপেটৰি বেইল লবলৈ এটা সুযোগ দিয়া হয় চান্স দিয়া হয় কিন্তু এতিয়া আমাৰ প্ৰবলেমটো কি হৈছে বাল্য বিবাহত যেটো এবোৰ উলাই পৰিছে এতিয়া তাত হাজাৰ হাজাৰ মানুহ এৰেষ্ট হৈছে যেহেতু মইতো কৈ গ'ল পক্সো আইনখনটো এখন প্ৰুফ কৰোতে বহুত সময় লাগিব আৰু মোৰ মতেতো ম্যাক্সিমাম মানুহে খালাসে পাই যাব কেলে ইয়াত এটা ল যিখিনি প্ৰসিডিউৰ ফলো কৰিব লাগে প্ৰসিডিউৰটো অবজাৰ্ভ কৰিবলৈ তো দূৰৰ কথাই যিখিনি টেকনিক্যাল ডিফেক্ট আছে লেকুনা আছে সেইকাৰণে আপুনি এইটো সুধি আছে যে বেইল পাবনে নাই বহুতে এইটো কোৱেশ্চন কৰে যে মানুহজন কিমান দিনৰ ওলাই আহিব মোৰ ওচৰতো কেইটামান কেছ আহিছে মোৰ মানুহজন কালি ওলাব নাই তো এতিয়া মই এইটো কথা ক'ব বিচাৰো যে বেইলটো যেহেতু মই কৈ আছো যে এইটো স্পেচিয়েল জাজ অৰ হাই কোৰ্ট জাষ্টিছৰ তেখেতৰ এইটো ডিসক্ৰিশনাৰী পাৱাৰ বেইলটো যদি পক্সো বা তেনেকুৱা যদি ৰিলেটেড হয় আৰু বেইল মানে মই কথাটো এটা কৈ দিওঁ কিছুমান বেইলেবল সেকশন আছে যিবিলাক বেইল থানাই দি দিব পাৰে হয়তো যদি বেইলেবল সেকশন বেইলেবল অফেন্স যদি লাগিছে সেইবোৰ থানাই দি দিব জামিন যদি তাত আপোনাৰ দেখিছে যে পুৰা স্পেশাল এক্ট লাগিছে কিবা কিবি তেতিয়া আপোনাৰ এখিনি ডেফিনেটলি আপোনাৰ ডিস্ট্ৰিক্ট জাজ জনকে হয়তো স্পেশাল জাজ আমাৰ ম্যাক্সিমাম কোৰ্টত কৰা আছে স্পেশাল পস্কো তেখেতে এটো জামিন দিব আইদাৰ হাই কোৰ্টে দিব এটো অনাৰেবল হাই কোৰ্টে তো ইয়াত আপোনাৰ বেইলৰ ক্ষেত্ৰত যদি এতিয়া কোৱেশ্চন কৰিছে বহুতে মই এটো কওঁ যে এটো ডিসক্ৰিশনাৰী পাৱাৰ এটো জাজজনে নিজে ভাবিব পাৰে যে ইনভেষ্টিগেশ্যনৰ টাইমত মই দিবও পাৰো এতিয়া আইদাৰ মই নিদিবও পাৰো হয়তো ইনভেষ্টিগেশ্যন ক্লিয়াৰ হলেও মই দিব পাৰো হয়তো তেখেতে একেদিনাখন দিব পাৰে যেনেকে এতিয়া আমাৰ মাজুলী কোৰ্টৰ ফালে এতিয়া তাত 24 জন ধৰিছিলে আসামী কিন্তু একেদিনাখনে জামিন দিলে ইমিডিয়েটলি জামিন দিছে হে নিজৰ এইটো থিংকিংৰ ওপৰত কথা জাজে যদি ভাবে যে কেছটোত মই এতিয়া অলপ দিন তদন্ত মই কৰিব দিও যে এতিয়া মই ইনভেষ্টিগেশ্যনত হেম্পাৰ কৰিব তেতিয়া তেখেতে জামিন দিবও পাৰে আৰু মেইন কথা মই এইটো কৈছো ভয় খাব নালাগে কেলে আপোনালোকৰ সাক্ষীবাদী টাইমত হয়তো কেছটো খালাস হৈ যাবলৈ যথেষ্ট চান্স আছে যিখিনি আমি কেছ পাইছো এটা দেখিছো যিবোৰ মই এতিয়া কৈ গৈছিলো অলপ আগত যেনেকে লেকুনাবোৰ পুৰা কৰিবলৈ এতিয়া হয়তো পুলিচে সুযোগো নাপাব পাৰে সেইখিনি হঠাৎ এৰেষ্ট কৰি দিছে কেলে এখন আইনত আপোনাৰ যিখিনি প্ৰসিডিউৰ দিছে এৰেষ্টটো হয়তো লিগেল নে ইলিগেল এৰেষ্ট কৰি আনিছে সেকশন লগাই দিছে তো চালান দিবই লাগিব কিন্তু whether it is legal or illegal সেইখিনি সব চাব কোৰ্টে সাক্ষীবাদী ল'ব ডক্টৰক ল'ব তেওঁ প্ৰপাৰলি টাইমত এক্সামিন কৰিছে নে নাই কি প্ৰসেছত কৰিছে তেওঁ স্যাম্পল পঠিয়াইছে নে নাই ব্লাড স্যাম্পলছ সেইখিনি কিছুমান আমাৰ যিখিনি আমাৰ লিগেল কোৱেশ্চনছ থাকে সেইখিনি আমি কৰিম ইভেন পুলিচ অফিচাৰ খিনিকো কৰিম আমি যে তেখেতসকলে ভালকে তদন্তত কি ৱেট কি প্ৰসিডিউৰ কৰিছে whether he was in uniform নে উইদাউট ইউনিফৰ্মত তেখেতে ক'ত লৈছে চাইল্ডক সাক্ষীবাদী সেইখিনি যদি লোৱা নাইতো আৰু বেলেগ কথাই তো এইখিনি আমি আইনত যথেষ্টখিনি আমি সিস্টেম আছে সেইকাৰণে হয়তো অনাৰেবল কোৰ্টে এইখিনি খালাস দিবও পাৰে যদি সেই মতে জেৰা হয় সেইখিনি কোৰ্টৰ ওপৰত কথা আইনৰ ওপৰত কথা এইটো গভৰ্ণমেণ্টক এইটো এতিয়া ৰিকুৱেষ্ট কৰি লাভ নাই তেখেতসকলে নিজৰ কাম কৰিছে গভৰ্ণমেণ্টে নিজৰ কাম কৰিছে হয়তো তেখেতসকলৰ ডাউট হৈছে কোনবা এইবোৰ ইলিগেল অফেন্স কৰিছে কিন্তু এইটো কোৰ্টে ন্যায়টো কোৰ্টে দিব এইটো যদি তেখেত দোষী হয় কোৰ্টে দোষী তেখেতক জেল দিব জৰিমনা কৰিব আৰু এতিয়া
ইয়াত মানুহে প্ৰটেষ্ট কৰি বা কিবা কৰি লাভ নাই কেলে গভৰ্ণমেণ্টে উলিয়াব নোৱাৰে এক্সেপ্ট কোৰ্ট জুডিচিয়াৰীয়ে এবভ দ্য ল' হয় তেখেতে জুডিচিয়াৰীৰ ওপৰত কোনো নাই তেখেতসকলে এইটো পাৰিব উলিয়াবৰ কাৰণে এইটো আইনৰ কাষ চাপিছে মানুহ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়ে যিহেতু এইখিনি কেছ লৈছে আৰু ফ্ৰী লিগেল এইড ছাৰ্ভিচ দিছে তেখেতসকলে লিগেল এইড কাউন্সিল যিখিনি এডভকেট ফ্ৰী এডভকেট প্ৰভাইড কৰিছে উইদাউট এনি ফিজ তেখেতসকলে কামখিনি কৰা হৈছে সেইকাৰণে এইখিনি চিন্তা কৰিব নালাগে ৰাইজে জুডিচিয়াৰী এবভ দ্য ল নহয় তুমি ভুলকৈ ক'লা একৰ্ডিং টু ল মই এবভ দ্য ল কৈছো একচুৱেলি একৰ্ডিং টু ল এইখিনি প্ৰচিডিঅ'ৰখিনি যাব সেইকাৰণে ইয়াত গভৰ্ণমেণ্টেও ইয়াত মাত মাতিব নোৱাৰে বা বেলেগ কমন পাব্লিকেও আমি ইয়াত মাত মাতিব নোৱাৰে এইটো জুডিচিয়েল চিষ্টেমত টটেলি যাব এইটো একৰ্ডিং টু লয় গোটেই কামখিনি হ'ব ইয়াত সেইকাৰণে মই গভৰ্ণমেণ্টক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যিটো চিটুৱেশ্যন চলি আছে সেইখিনি যাতে অকণমান চাই চিতি তেখেতসকলে নটিচ দি পিনে যাতে আছামী কেইজনক সোধপোছ কৰক বা চান্স এটা দিয়ক যাতে তেখেতসকলে বেইলত যাব পাৰে এণ্টিচিপেটৰী বেইল যাব পাৰে কেলে নহ'লে মানে তেখেতসকল ডাইৰেক্ট থানাত ঘৰত গৈ পিনে ইমিডিয়েট উইদাউট ইণ্টিমেশ্যন তেখেতক উঠুৱাই অনা মানে এইটো চালান দিয়া হৈছে তেখেতসকলক আৰু তাৰ উপৰি আৰু এটা কথা এইখিনিতো ক'লোৱেই পক্সো আইনখন মানিবই লাগিব তাৰ মতেহে এৰেষ্ট কৰিছে বাল্য বিবাহ বা যিয়েই নহওক সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এতিয়া এইখিনি এৱেৰনেছটো অতি প্ৰয়োজন মই বোলো যিকেইটা কৈ গ'লোঁ তাৰ উপৰিও আনকি মানুহেতো জানিবই লাগিব পুলিচ যি এৰেষ্ট কৰিবলৈ যায় তেওঁলোকেও জানিব লাগিব নিয়মটো কি আনকি এইখন যিকোনো কোৰ্টে নোৱাৰে জাজ কোৰ্টেও নোৱাৰে ছেছন কোৰ্টেও নোৱাৰে এখন স্পেচিয়েল কোৰ্টে পাৰিব স্পেচিয়েল কোৰ্ট এখন বহুৱাই এইটো বিচাৰ কৰিবৰ কাৰণে আৰু তাত যিজন প্ৰচিকিউটৰ থাকিব পি পাব্লিক প্ৰচিকিউটৰ তেখেতো আনকি স্পেচিয়েল হ'ব লাগিব গেজেটত পাব্লিছ হ'ব লাগিব যে এইজন মানুহ এই স্পেচিয়েলি তেওঁক এপইণ্টমেণ্ট দিয়া হৈছে যিকোনো APPN বা PPN নোৱাৰে সেইটো ওপৰত চেলেঞ্জ দিলেও এতিয়া কেছবোৰ হাৰি যাব গতিকে মষ্ট ইম্পৰ্টেণ্ট কথা তাৰ মাজত মই কওঁ যিহেতু এখনৰ কথা আমি ডিছকাছ কৰিছোঁ মেডিকেলত যেতিয়া মানুহ এগৰাকীক লৈ যোৱা হয় তাত লেডি ডক্টৰে আনকি এক্সামিন কৰিব লাগিব এই এক্সামিনবোৰ কৰিলে নে নাই কিন্তু আমাৰ জেৰাত ওলাই যাব আজি যেতিয়া ভিক্টিম গাৰ্ডক যেতিয়া লৈ অহা হয় ষ্টেটমেণ্ট দিব লাগিব 164 ষ্টেট তাত এনেকুৱা ধৰণে কৈছে যিজন পুলিচ অফিচাৰ তেখেত লেডি হ'ব লাগিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লেডি হ'ব লাগিব কথা নাই তেখেতে উইদাউট ইউনিফৰ্ম ভয় খাব নালাগিব বাচ্চাটোৱে ভয় খাব নালাগিব যে তেখেত পুলিচ আহিছে মোক কিবা এটা কুৱেশ্যন কৰিব মৰমেৰে তেখেতক সুধিব লাগিব ফাৰ্ষ্ট স্কোপ ইজ তেখেতৰ ৰেচিডেঞ্চত ল'ব লাগিব নহ'লে তেখেতৰ যিটো কমন প্লেচ তেখেতে বাচ্চাই য'ত ভাল পায় তাত কুৱেশ্যন কৰিব লাগিব তাত কুৱেশ্যন কৰিলে জানো সেইখিনিতো একো নাই এতিয়া যিটো এৰেষ্টৰ প্ৰচিডিঅ'ৰখিনি আমি দেখিছোঁ সেইখিনি একো কমপ্লাই কৰা নাই সেইকাৰণে ডেফিনেটলি এইখিনি চিন্তা কৰিব নালাগে এইখিনি আমাৰ কোৰ্টত মই এটাই পাব্লিকক ক'ব বিচাৰোঁ এইখিনি আমাৰ কোৰ্টত খালাচ হ'বই মেক্সিমাম কেছ খালাচ হ'ব একো না ভয় কৰিব নালাগে ভয় নকৰিব এৰেষ্টটো সোমাই থাকিব ভয় খাবই মানুহে কিন্তু ট্ৰায়েলত ভয় কৰিব নালাগে হয় মানুহে এতিয়া সেইকাৰণে কৈছোঁ এতিয়া আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি যিখন আমাৰ ডিপাৰ্টমেণ্ট আছে মেক্সিমাম তেখেতসকলে ফ্ৰী লিগেল এইড কাউন্সিল পাব ফ্ৰী লিগেল এইড কাউন্সিল মানে যিহেতু মই পেনেল লয়াৰ তাত মই এটা কথাই মই ছাজেষ্ট কৰোঁ যে তেখেতসকলে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি দি নাই যদি যায় মেক্সিমাম কেছ তাত পঠিয়াই দিয়া হৈছে তেখেতসকলে কোনো উইদাউট ফিজ নিজৰ এডভকেট কোৰ্টে প্ৰভাইড কৰিব আৰু এটা প্ৰশ্ন যে কোৰ্ট মেৰেজটো যে কৰে কেনেকৈ কৰে এটা প্ৰচিডিঅ'খিনি কি এইটো কোৱা তুমি কোৱা কোৰ্ট মেৰেজটো আজিকালি নৰ্মেলি প্ৰায় মানুহে এৱেৰ থাকে যে ৰেজিষ্ট্ৰেশ্যন লাগে এইটো আজিকালি ভাল ছ'চাইটিৰে হওক বা আজিকালি টি ট্ৰাইববিলাকো যথেষ্ট চব ফালৰ পৰাই মানুহবিলাক আজিকালি এৱেৰ হয় যে কোৰ্ট মেৰেজটো যথেষ্ট দৰকাৰ আজিকালি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত মানে প্ৰায় মানুহে গুৰুত্ব দিয়ে আৰু তাৰ কাৰণে ইয়াত একো বাল্য বিবাহৰ কথা ইয়াত নাহেই এইটোত ৰেজিষ্ট্ৰেশ্যন প্ৰপাৰ থাকেই ছোৱালী মিনিমাম 18 ইয়াৰ্ছৰ থাকেই যোনখিনি কৰিব আহে প্ৰপাৰ ডকুমেণ্টছ দিয়ে তাহাঁতৰ 18 ইয়াৰ্ছৰ ID প্ৰুফ দিয়ে ল'ৰাজন 21 ইয়াৰ্ছ মিনিমাম ইমপ্লিমেণ্ট হ'ল যেতিয়া সেইটোত দুইটাৰ ডকুমেণ্টছখিনি প্ৰপাৰকৈ লৈ কি লাগে নৰ্মেলি পান কাৰ্ড ভোটাৰ কাৰ্ড তাৰপৰা মেট্ৰিকৰ বা বাৰ্থ চাৰ্টিফিকেটৰ সেইকেইটা প্ৰুফকেইটা লাগে ছোৱালীজনীও সমানে তাৰপিছত উইটনেছৰ প্ৰুফ দিয়ে লৈ পেলাই আমি তেনেকৈ অনলাইন ছাবমিট কৰোঁ অনলাইন ছাবমিট কৰাৰ পিছত তাৰপিছত তাত ছাব ৰেজিষ্টাৰ সেইখিনি চেক কৰিব তাৰপৰা সিহঁতৰ সেইখিনি
আমাৰ মানে আমি যে জোৰজবস্তি কিবা ডকুমেণ্ট দি পেলাই হোৱাই দিছোঁ বা সেইটো কেতিয়াও নহয় তাত সব থৰলি ষ্টাডি কৰি আগে চাই ল'ব চবেই যদি সব সিহঁতি প্ৰুফ হয় যে সিহঁতি মেজৰ এজৰ হয় আৰু সিহঁতি মানে মেৰেজৰ কাৰণে এলিজিবল হয় তেতিয়াহে কোৰ্ট মেৰেজখন আফটাৰ 1 মান্থ সিহঁতৰ ডেট কৰে ডেটত আহিব কোৰ্ট লোৱাই সিহঁতক চাব ৰেজিষ্টাৰৰ আগত তাত দুটা পাৰ্টি যেনেকৈ সিহঁতৰ গাৰ্জেনৰ সৈতে থাকিব তাৰপিছত তাত উইটনেছ থাকিব তেওঁলোকৰ সৈতে তাৰপিছত চাব ৰেজিষ্টাৰ যোনখিনি কোৰ্ট এটা থাকে এটা চুৱাই কৰিব লাগে সেইখিনি কৰাই তাৰপিছত ডকুমেণ্ট যেতিয়া সব ঠিকে থাকিব সেই ওথটো লৈ তাৰপিছতে সিহঁতৰ বিয়াখন ৰেজিষ্টাৰ হয় স্পেচিয়েল মেৰেজ এক্ট সেইখনৰ আণ্ডাৰত তাতহে কোৰ্ট মেৰেজটো ৰেজিষ্টাৰ হয় কোৰ্ট মেৰেজটো কৰিব লাগে নৰ্মেলি আজিকালি সব এবাৰ ৰেজিষ্ট্ৰেশ্যনটো চবতে ক'ৰবাত গ'লেও ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিচাৰে বিয়া প্ৰুফ এটা বিচাৰে আগতে মানুহবোৰ ইমান এৱেৰ নাছিলে আজিকালি ধৰক টাউনৰ হওক চিটিৰ হওক গাঁৱৰ হওক সব মানুহ ইয়াৰ ওপৰত এৱেৰনেছটো ক্ৰিয়েট হৈ গৈছে কোৰ্ট মেৰেজৰ ওপৰত ৰেজিষ্ট্ৰেশ্যনটো কিমান দৰকাৰী আজিকালি বহুত চৰকাৰেতো প্ৰত্যেকটো বস্তুতে আজিকালি বেনিফিটছ দিছে কিছুমান স্কিমো চলে তেনেকে মাজতে আহি গৈছিলে 40,000 এটা গোল্ড লোন এটা স্কিম এটা আহিছিলে তেতিয়াও মানুহে সেইখিনি শুনি পেলাই আহিছে কিছুমানে নিজৰ সুৰক্ষাৰ বাবেও আহিছে আহি পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰে সেইটো মুছলিম মেৰেজৰ কথা কৈছে তাৰপিছত মুছলিম মেৰেজটো থাকে নৰ্মেলি কি হয় স্পেচিয়েল মেৰেজত হিন্দু মুছলিম বুলি একো কথা নাথাকে তাৰপিছত তাত চবে মানে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি থাকে সেইখিনি পূৰা কৰিলে তাৰপিছত আহি যায় মুছলিম মেৰেজত আমাৰ কাজিৰ ওচৰত ডিভোৰ্চ আৰু মেৰেজৰ মানে এম্পল পাৱাৰ সেইটো এখন কোৰ্ট হয় কাজিয়ে নহয় মুছলিম মেৰেজ ৰেজিষ্টাৰ কাজি কাম মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ ৰেজিষ্টাৰ চাব ৰেজিষ্টাৰ নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এজন কাজি থাকে এপইণ্ট কৰা হয় গভৰ্ণমেণ্টে কৰে তাৰপিছত তেওঁ সেই মেৰেজটো তাত মুছলিম মেৰেজৰ কিছুমান তাতে কাজিৰ ওচৰত সেই একেই ডকুমেণ্টছখিনিৰ সৈতে কাজি কিছুমান ফৰ্মেলিটিজ থাকে সেইবোৰ সৈতে তাত ৰেজিষ্টাৰ কৰিব পাৰি মোৰ ভিডিঅ'টোত আপোনালোকক বাল্য বিবাহ যিটো অসমত একদম তোলপাল লগাই আছে ইপাৰৰ পৰা সিপাৰলৈকে একদম তোলপাল লগাই তাৰ বিষয়ে অকণমান 3জন অধিবক্তাৰ ওচৰত আহি আপোনালোকক অকণমান আভাস দিবলৈ চেষ্টা কৰোঁ কি হয় আচলতে এইটো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ওপৰত ফ'ল' বটন এটা আছে সেইটোত গৈ ফ'ল' কৰি দিব